শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আৰু আইমাতৃ সমাৰোহৰ লাইখুটা স্থাপন আমি মুহূৰ্তত জনাইছো চৰাইদেউৰ সাপেখাতিত অনুষ্ঠিত হ'ব সংঘৰ শিশু যুৱ আইমাতৃৰ 29 সংখ্যক সমাৰোহ সাপেখাতিৰ সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত এই সমাৰোহৰ আজি লাইখুটা স্থাপন কৰা হয় এই অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা অহা সেৱাবাহিনীৰ লগতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তপন কুমাৰ গগৈ উপস্থিত থাকে নৱেম্বৰ মাহৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই সমাৰোহ সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় আধাৰত অনুষ্ঠিত হ'ব সমাৰোহভাগী নৱেম্বৰ 4, 5, 6 তাৰিখে অনুষ্ঠিত হ'ব সেয়েহে আমি চৰাইদেউ জিলা হৈ সমস্তজনে আহিবলগীয়া সমাৰোহত যিসকল ভগত বৈষ্ণৱ আই মাতৃসকলে অংশগ্ৰহণ কৰিব আমি তেখেতলোকক সেৱা ধৰিবৰ কাৰণে আমি সৰ্বতোপ্ৰকাৰ আমি চেষ্টা কৰিছোঁ আমি আশা কৰিম তেখেতলোকে আমাৰ নিৰ্দিষ্ট দিনত আহি আমাৰ জিলাত উপস্থিত হৈ আমাক সহায় সহযোগ কৰিব আমিও যাতে তেখেতলোকক সেৱা কৰিব কামনা কৰি আমি চৰাইদেউ জিলা শাখাৰ পৰা আমি সভাপতি হৈ সাদৰে সেৱাৰ কৰিবলৈ নিমন্ত্ৰণ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আইমাতৃ শিশু আৰু যুৱ সমাৰোহ আমি 4, 5, 6 এই তিনিদিনীয়া কাৰ্যসূচী নৱেম্বৰ 2022 এই তিনিদিনীয়া কাৰ্যসূচীৰে আমি চৰাইদেউ জিলা শাখাৰ উদ্যোগত সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আজি তাৰ লাইখুটা পুতা আমাৰ অনুষ্ঠান হৈ গৈছে আৰু 4, 5, 6 নৱেম্বৰ এই তিনিটা দিনত বানত ক্ষতিগ্ৰস্ত লোকক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সাহায্য বানত ক্ষতি